নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। ময়ো বৰ্তমান ভালে আছোঁ। আজি কাতি বিহু আৰু আপোনালোকলৈ কাতি বিহু মোৰ ফালৰ পৰা মৰম আৰু শুভকামনা যাচিলোঁ। বহুত দিনৰ বহাগ বিহুৰ পিছত বহুত দিনৰ অন্তত আজি কাতি বিহুটো আহিছে। প্ৰায় ছমাহ বহাগ বিহুৰ পৰা মানে বহুত দিন আঁতৰি থাকিব লাগে আকৌ কাতি বিহুৰ কাৰণে। আৰু আঁতৰি থাকিব লাগে মানে কিনো, মানে বহুত দিন লাগে আৰু তাৰপিছত আকৌ মাঘৰ বিহু 3 মাহৰ মূৰে মূৰে আকৌ মাঘৰ বিহু হোৱাৰ পিছত আকৌ বহাগ বিহু পায়হিয়ে 3 মাহৰ পিছতে। এতিয়া মই আহিছোঁ বৰ্তমান চাকি জ্বলাবৰ কাৰণে, মানে হেৰি পাতিবলৈ, কি কয় এইটো আপোনাৰ গছা, এয়া কলগছৰ গছা পাতিবলৈ, চাকি জ্বলাবলৈ পুতি থৈ যাওঁ। তাৰপিছত আৰু মানে ইয়াত চাকি গছ লগাইহে দিমহি আৰু এয়া পুতি দিলোঁ। আপোনালোকে চাগে বিহু যা যোগাৰ কৰিছেই নিশ্চয়। ময়ো সেইকাৰণে বোলো চাকি গছ জ্বলাবৰ কাৰণে পাতি থৈ আহোঁগৈ। সেইটো গছাটো পাতিলোহি। ধান ওলাইছে পূৰা আমাৰ এইফালে। আপোনালোকক দেখাইছোঁ ধান কেনেকুৱা হৈছে, ভালেই হৈছেনে বেয়াই হৈছেনে কমেণ্ট কৰি জনাব। মই দেখাইছোঁ আপোনালোকক। এয়া চাওক, ধান সম্পূৰ্ণকৈ ওলোৱা নাই, মানে পুৰঠ নাই হোৱা। এইবিলাক কেনেকুৱা হৈছে জনাবচোন। আপোনালোকৰ ফালে কেনেকুৱা হৈছেনো? আমাৰ ফালে এনেকুৱাই আৰু, থোকবিলাক বৰ চুটি চুটি নহয়নে? আপোনালোকৰ ফালে কিমান ভাল হৈছে জনাব ভিডিঅ'টো। আৰু এয়া মায়ে ধান চাই গ'লহি আমাৰ। মই বোলো গছাটোকে পাতি থৈ আহোঁগৈ, সেইটো কাৰণে আহিলোঁ পথাৰলৈ। আৰু আপোনালোকক বোলো দেখাওঁ, কাতি বিহুৰ শুভেচ্ছা জনাওঁ। কাতি বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব সকলোৱে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বেছি দীঘলীয়া নকৰোঁ। অলপ দেৰি পিছত চাকি জ্বলামহি আৰু আপোনালোকক দেখাম চাকি জ্বলোৱা। গতিকে এতিয়া সামৰিছোঁ আৰু চাকি জ্বলাবৰ সময়ত আপোনালোকক লগ পাই আছোঁ। বন্ধুসকল, সন্ধিয়া লাগিলে আৰু ময়ো ফাইনেলি চাকি জ্বলাবলৈ ওলাই আহিছোঁ। হাতত চাকি লৈ আহিছোঁ, জ্বলাই থৈ আহোঁগৈ চাকি গছ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, চাকি গছ জ্বলাই লওঁ ব'লক। গৈ আছোঁ এতিয়া বৰ্তমান, হাততে চাকি। ইয়াত সাপ চাপ আলিত মানে পৰি থাকে বুলিহে ভয় লাগে। ফাইনেলি আহি পাই গ'লোহি। অথনি যে দি থৈ গৈছিলোঁ গছাটো, ইয়াতে থৈ লৈছোঁ। আৰু এতিয়া মই চাকি জ্বলাম। মোৰ মানে কেমেৰামেন নাই, আৰু সেইকাৰণে চাকি গছ জ্বলাই লওঁ। ৰ'ব, এতিয়া চাকি জ্বলালোঁ আৰু হৈ গ'ল বৰ্তমান। আৰু আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰি দিব। আৰু সকলোলৈকে আকৌ পুনৰবাৰ কাতি বিহুৰ শুভকামনা যাচিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। কাতি বিহুৰ বাই বাই।